আৰু এতিয়া দুপৰীয়া সময় হৈছে মই এতিয়া পাকঘৰলৈ যাম ভাত বনাবলৈ আৰু আজি ভাতৰ লগত মাছ মাংস একো নাই একদম নিৰামিষ হ'ব আৰু যি বনাওঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম আৰু এফালে দেখিছেনে মাইনাজনী আহি কোচত বহি আছেহি কৈ দিয়ে কথা এটা কৈ দিয়ে হাই কৈ দিয়া হাই ঠিকে আছে তেনেহ'লে ব'লকচোন আজি ভিডিঅ'টো আৰম্ভণি কৰোঁ আৰু শেষত জনাব আপোনালোকৰ আজি ভিডিঅ'টো কেনে লাগিলে তেনেহ'লে চাই থাকক ভিডিঅ'টো শেষলৈকে এই দুপৰীয়া ভাত বনাব লৈছোঁ আৰু মই প্ৰথমতে দালি আৰু ভাতটোৱে বনাই লওঁ সদায় ভাত বনাবলৈ আহিলে আৰু কুকাৰত সহজভাৱে দালিটো একেবাৰে বনাই দিওঁ মচুৰ দালি বনাইছোঁ আৰু এটা পটল আৰু গাজৰো কাটি লৈছোঁ কাৰণ ছোৱালীৰ কাৰণে দালিত কিবা নহয় কিবা দিয়া হয়েই এনেইতো মোৰ বিলাহী দিয়া দালি খাই ভাল লাগে কিন্তু আজি বিলাহী নাছিলে এইকাৰণে তেলত কেইটামান পাঁচফোৰণ তেজপাত পিঁয়াজ আদা নহৰু দি পেলাই তেল মৰা হৈছে আৰু একেবাৰে তেল মাৰি দালিটো বহাই দিছোঁ নিমখ হালধি দি পানী দিলোঁ আৰু এতিয়া কুকাৰৰ সাঁফৰটো বন্ধ কৰি দিলোঁ দিয়ে আছে আৰু ভাত দালি ৰেডি হৈ আছে আৰু দেখা পাইছে আৰু ভাতৰ লগত আজি চিম্পুলকৈ বনাইছিলোঁ চয়াবিনৰ অকণমান জোল নিচিনা বনাইছিলোঁ কি চব্জি বুলি ক'ব নোৱাৰি অকণমান জোল নিচিনা বনাইছিলোঁ চয়াবিন আৰু আলু দি তাৰ বাবে পিঁয়াজ আদা নহৰু জলকীয়া এনেকৈ গোটেইখিনি পেষ্ট বনাই তেলত ভালকৈ ফ্ৰাই কৰি লৈছোঁ আলু দিছোঁ আলুখিনি ভালকৈ প্ৰথমে ফ্ৰাই কৰি ল'লোঁ চয়াবিনখিনি দি দিছোঁ চয়াবিনখিনি তিয়াই পেলাই একদম ভালকৈ ধুই লৈছিলোঁ আৰু ইয়াত নিমখ হালধি অকণমান জিৰা ধনিয়া পাউডাৰ দিছিলোঁ আৰু এইখিনি ভালকৈ লৰাই ভালকৈ ভাজি পেলাই ঢাকোনখন মাৰি থৈ আছোঁ লাহে লাহে হৈ আছে এইখিনি পানী দিলোঁ এতিয়া আৰু ইয়াত গৰম পানী দিছোঁ গৰম পানী দিলে ইয়াৰ টেষ্টটো ভাল হয় তৰকাৰীত গৰম পানী দিলে বেছি ভাল হয় আপোনালোকে গৰম পানী ব্যৱহাৰ কৰিব তৰকাৰী আৰু ইয়াত দেখিছেনে ধুনীয়াকৈ উতল আহি গ'ল আৰু এইখিনি হৈছে আৰু বেছি সময় নাই ইয়াত হৈ গ'ল আৰু এইটো আমাৰ চয়াবিন তৰকাৰী ফাইনেল লুক হয় আৰু ভাতৰ লগত চালাড দালি চয়াবিনৰ তৰকাৰী আৰু ভাত আছিলে আৰু এইফালে চাওক ছোৱালীক খোৱাবলৈ কিমান কষ্ট কৰিব লাগে দেখিছেনে ইমান দিগদাৰ কৰে নহয় তাই একেবাৰে ভাত খাবই নিবিচাৰে আজিকালি ডাঙৰ হোৱাৰ লগে লগে খেলাৰ ধান্দা বেছি হৈছে তথাপিতো মই অকণমান জোৰকৈ ভাত খুৱাবলৈ চেষ্টা কৰোঁৱেই বাৰু নহ'লেতো একদমেই নাখায়গৈ আৰু এইবিলাক হৈছে বাৰ্থডেত উঠা গিফ্ট হয় তথাপিতো এইবিলাক নুখুলেই আৰু এয়া মই আপোনালোকক দেখুৱাই আছোঁ ছোৱালীৰ কাপোৰবিলাক মই কেনেকৈ থওঁ ঘৰত পিন্ধা কাপোৰ বহুত হৈ গৈছে তাই মই এনেকৈ এই ৰেকডালত ভৰাই থৈ দিওঁ খেলি মেলি হৈ যায় ৰেগুলাৰ উলিয়াই থাকিলে সেইকাৰণে মাজে মাজে জাপি থৈ দিওঁ এনেকৈ আকৌ ভালকৈ অকণমান দেখুৱাই দিলোঁ আৰু কাপোৰবিলাক জাপি পেলাই এনেকৈ কাপোৰেদি মই ঢাকি থৈ দিওঁ যাতে ধূলি চুলি একো এতিয়া দুপৰীয়া ভাত পানী খোৱা হৈ গ'ল আৰু যিমান যি য'ত কাম আছিল গোটেইখিনি মানে আগবেলাই অফিচ যোৱাৰ পিছত যিখিনি কৰিব লগা থাকে গোটেইখিনি হৈ গ'ল আৰু ছোৱালীৰ কাপোৰ কানি কেনেকৈ মেনেজ কৰোঁ মই মানে ইমান সৰু তাই কাপোৰবিলাক আনাত ৰাখিবও দিগদাৰ হয় আৰু লগতে মানে কাপোৰ বহুত হৈ গৈছে এতিয়া
সেইকাৰণে ৰাখিবলৈ বহুত দিগদাৰ হয়। মই এনেকৈ ৰাখিছোঁ, আপোনালোকক যেনেকৈ দেখুৱালোঁ। এইখিনিও ঠিক ঠাক কৰি ল'লোঁ। এতিয়া ভাবিছোঁ অকণমান নিজৰ কাৰণে সময় উলিয়াওঁ। আৰু নিজৰ কাৰণে কেনেকৈ কি কৰিম এতিয়া গম পাইছে চাগে ন। মই এতিয়া ইমান মুখখন দেখিছেনে কেনেকুৱা হৈ গৈছে, মানে গৰমত আৰু লগতে তেল চিকটি এইবিলাক পৰে যে, মানে কিবা কিবি বহুত উঠিছে মুখত। আপোনালোকে হয়তো ভালকৈ ধৰিব পাৰিছেনে নাই জানো, কিন্তু বহুত মানে ভাল নলগা হৈছে, অশান্তি লগা হৈছে। এনেকৈ থাকি কিবা কিবি খজুৱাই এনেকৈ উঠি যায় কিবা কিবি। আৰু এইকাৰণে মই ভাবিছোঁ আজি মই অকণমান নিজৰ কাৰণে সময় উলিয়াই এটা ফেচ পেক লগাওঁ বুলি ভাবিছোঁ। আৰু ফেচ পেকটো মই মানে তেনেকুৱা কোনো মানে হোমমেড নহয় যে মই বনাই লৈছোঁ, আৰু লগতে নিৰ্দিষ্টকৈ আপোনালোকক দেখাবৰ কাৰণে একো নলগাওঁ। ফেচ পেকটো হৈছে এইটো অকণমান আছেগৈ, মানে শেষ হৈছে আৰু মই এইটো লগাই থাকোঁ। দেখা পাইছেনে বাৰু? এচিঅ'ৰ হয়, এচিঅ'ৰ কোম্পানীৰ হয় এইটো, আয়ুৰ্বেদিক হয়। বহুত ভাল হয় জানেনে এইটো। যেতিয়া মই প্ৰথমতে ইউজ কৰিছিলোঁ তেতিয়া মোৰ মানে ছোৱালী যেতিয়া গাত আছিলে, প্ৰেগনেণ্ট আছিলোঁ, তেতিয়া মোৰ মুখত বহুত কিবা কিবি উঠিছিলে আৰু বেলেগ বস্তু একো ভাল কৰিব পৰা নাছিল। তেতিয়া এইটোৱেই মোৰ মানে বেষ্ট হৈছিল আৰু মোৰ কাৰণে। আৰু তেতিয়াৰ পৰা মই এইটোৱে লগাওঁ আৰু এতিয়াও অকণমান লগাওঁ। আৰু লগতে আৰু এটা কথা কৈ দিওঁ, মানে মোৰ কেমেৰাৰ সন্মুখত ফেচ পেক লগাব ভাল নালাগে। সেইকাৰণে ভাবিছোঁ এতিয়া লগাই লওঁ, তাৰপিছত আপোনালোকক অকণমান দেখুৱাই দিম। ঠিক আছে, তেনেহ'লে চাই থাকক। আৰু এয়া দেখিছেনে ফেচ পেক লগালোঁ। আৰু এইটো ফেচ পেক লগাবলৈ মানে কোনো পানী দিয়া দৰকাৰ নাথাকে, এনেই লগালে মানে এনেকৈ লগাই দিলেই হ'ল আৰু উলিয়াই লৈ। আৰু এইফালে মোৰ ছোৱালীয়ে কৈ আছে তাইকো লগাই দিব লাগে, এনেকৈ দেখুৱাই আছে। দেখুৱাই দিয়াচোন মামু, তুমি কেনেকৈ ফেচ পেক লগাইছা দেখুৱাই দিয়া। দেখুৱাই দিয়া কেনেকৈ লগায় ফেচ পেকটো, কেনেকৈ লগায় অকণমান দেখুৱাই দিয়া চবকে। বোলো এনেকৈ লগাই দেখিছেনে? এনেকৈও লগায় নেকি? আৰু কেনেকৈ লগায় আৰু যোৱাকালি ৰাতি কি কৰিছে জানেনে তাই? মানে বাচন ধোৱা চাবোনবিলাক যে আছে, এই চাবোনবিলাক এনেকৈ দাঁত ব্ৰাছ কৰিছেগৈ গৈ। দেউতাকে ভালকৈ পালেগৈ গৈ পেলাই, নহ'লেতো কেনেকুৱা হ'লহেঁতেন ভাবি চাওকচোন। বমি চমি কৰি পেটৰ বিষ হৈ অৱস্থা নাই, মানে খাব লৈছিলে আৰু এনেকুৱা সময়তে পাইছেগৈ। এইবিলাক দুষ্টালি কৰি থাকে আজিকালি। ঠিক আছে, তেনেহ'লে চাই থাকক ভিডিঅ'টো আগলৈকে। এতিয়া মুখ চুখ ধুই কৰি আহি গ'লোঁ ফেচ পেকটো লগাই, আৰু অকণমান হ'লেও কিবা এটা বেলেগ দেখিছে চাগে ন। আৰু এই ফেচ পেকটো যিটো দেখুৱালোঁ বহুত ভাল হয়, আপোনালোকেও ব্যৱহাৰ কৰিবচোন যদি পায়। আৰু ইফালে ছোৱালী খেলি আছে। মামু খেলি আছা, তুমি খেলি আছা? আৰু এইফালে মই দেখুৱাইছোঁ, এয়া চাউল তিয়াই থৈছোঁ ছোৱালীৰ কাৰণে জলপান বনাবলৈ। মানে মিক্সিত চাউলখিনি খুন্দিম আৰু পিঠাগুড়ি বনাম। আজিতো বহুত তিতি আছে, শুকুৱাও নাই, আজি বনোৱা নহ'ব, কাইলৈ মানেহে চাগে মিক্সিত পিঠাগুড়িখিনি বনাম। আৰু যেতিয়া তাই বহুত সৰু আছিলে, কৈছোঁ আৰু আপোনালোকক, তেতিয়া দেউতাকে বজাৰৰ পৰা কিনি আনিছিলে পেকেটবিলাক পিঠাগুড়ি। আজিকালি কিন্তু ভাল নলগা হ'ল বাহিৰৰ বস্তুবিলাক দিবলৈ। তেতিয়া মানে তাই বহুত সৰু আছিলে, মই বেছি কাম কৰিব পৰাও নাছিলোঁ তেতিয়া, অকলে যিহেতু, সেইকাৰণে খুৱাইছিলোঁ বাহিৰৰ বস্তু। কিন্তু এতিয়া আজিকালি ভাল নালাগে, যিমানখিনি পাৰোঁ নিজে ঘৰতে কৰি লওঁ। আৰু ইফালে এটা বস্তু দেখুৱাই দিম ওপৰত, ছোৱালী বাৰ্থডে ডেক'ৰেশ্যন এতিয়াও আছে। মানে ভাল লাগে আৰু এটা ভাদ মাহতে আমি 3টা জন্ম, ছোৱালী, দেউতাক, ছোৱালী আৰু মই, আমি 3টা ভাদ মাহতে জন্ম হয়। এইকাৰণে এই গোটেই মাহটো ভাবিছোঁ ষ্টিকাৰটো লাগি থাকক। এটা ছোৱালী বাৰ্থডে ভ্লগটো দিছিলোঁ, আপোনালোকে সকলোৱে চাইছে নিশ্চয়। তাইৰ বাৰ্থডে পিছতে ছোৱালী দেউতাকৰো বাৰ্থডে দিনটো অকণমান ভিডিঅ' দিছিলোঁ। আৰু এতিয়া আহি আছে মোৰ বাৰ্থডে, মানে 1 ছেপ্টেম্বৰ। দেখুৱাব পাৰোঁ নোৱাৰোঁ সেইটো পিছৰ কথা, কিন্তু শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত কথাটো অকণমান, যে আমাৰ বাৰ্থডেকেইটা একেটা মাহতেই পৰে। এইকাৰণে ভাবিছোঁ এইটো লাগি থাকক ষ্টিকাৰটো। কমচে কম মোৰ বাৰ্থডেটো যাই লওক, অলপ বাৰ্থডে ফিল হ'ব নহয়নে। এইটো পিছবেলাৰ ভিডিঅ' হয়। পিছবেলা খাবলৈ ঘৰত থকা বস্তুৰে কি বনাইছিলোঁ দেখুৱাইছোঁ। অকণমান আটা লৈছোঁ আৰু চুজি লৈছোঁ, অকণমান বেকিং পাউডাৰ লৈছোঁ, চেনি লৈছোঁ আৰু পানী দি ভালদৰে মিক্স কৰি এইটো বেটাৰ বনাই লৈছোঁ।
ইফালে চচপেনত গাখীৰ গৰম কৰিছিলোঁ আৰু গাখীৰত ভাল এটা ফ্লেভাৰ আহিবৰ কাৰণে এটা ইলাচি দিছিলোঁ আৰু চেনি দি পেলাই ভালকৈ লৰাই আছিলোঁ আৰু ভালদৰে উতল অহাৰ পিছত ইয়াত মই 1 চামুচ পিঠাগুড়ি দিছিলোঁ আৰু এইখিনি ভালকৈ উতলি পেলাই আধা হ'ব দিছিলোঁ আৰু এইফালে দেখিছেনে তেলত বনাই থোৱা বেটাৰটোৱেদি ভালকৈ পিঠা বনাই লৈছোঁ পিঠাখিনি ভালদৰে ভাজি আছোঁ আৰু কিমান ধুনীয়াকৈ ফুলি আহিছে পিঠাখিনি অকণমান থৈ দিব লাগে বেছি কোমল হয় আৰু ফুলিও আহে খাবলৈ টেষ্টটো ইয়াৰ বহুত ভাল হয় আপোনালোকেও এনেকৈ বনাই চাবচোন আৰু ডাঠ হৈ অহা গাখীৰখিনি ইয়াত ওপৰত দি দিছিলোঁ আৰু অলপ সময় ফ্ৰিজত এনেকৈ থৈ দিছিলোঁ খাবলৈ বহুত টেষ্টি হৈছিল আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰিলোঁ আৰু ইফালে মই নুডলছ বনাব লৈছিলোঁ তাৰ বাবে ইয়াত গৰম পানীত দি অকণমান ৰিফাইন তেল দিছোঁ যাতে এইটো লাগি নধৰে আৰু অকণমান নিমখো দিছিলোঁ নিমখ দিলে ইয়াৰ টেষ্টটো ভাল আহে আৰু এফালে গাজৰ পিঁয়াজ কেঁচা জলকীয়া আৰু নহৰু কাটি লৈছিলোঁ আৰু এখন কেৰাহীত অলপ ৰিফাইন তেল দি প্ৰথমতে পিঁয়াজ আৰু নহৰুখিনি ভাজি লৈছোঁ তাৰপিছত দিছোঁ মই ইয়াত গাজৰ আৰু এইখিনি ভালদৰে ফ্ৰাই কৰি আছোঁ ইয়াত অকণমান নিমখ দিছিলোঁ আৰু অকণমান চেনি দিছিলোঁ অকণমান হালধিও দিছিলোঁ ইয়াত কালাৰটো তেতিয়া ভাল আহে আপোনালোকে ইচ্ছা কৰিলে হালধি নিদিবও পাৰে দেখিছেনে এইখিনি কিমান ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল এতিয়া মই ইয়াত নুডলছখিনি দি দিম এয়া দি দিলোঁ গোটেইখিনি আৰু এইখিনি এতিয়া ভালদৰে লৰাম আৰু এইখিনি ভালদৰে লৰাই ভাজি আছোঁ আৰু ইয়াত দিম টমেটো চচ আৰু মোৰ তাত চয়া চচ নাছিলে সেইবাবে মই ইয়াত কেইফুটামান তেতেলী পানীত তিয়াই ৰাখিছিলোঁ আৰু ইয়াৰ পানীটো ইয়াত দি দিছিলোঁ টেষ্টটো বহুত ভাল আহিছিলে চয়া চচ নহ'লেও এনেদৰে খাবচোন বহুত টেষ্টি হয় চাওমিনটো বহুত ভাল লাগে খাই সেইবাবে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ যিহেতু চয়া চচ নিদিয়াকৈ টেষ্টটো ভাল আহিছিল ইয়াৰ আশা কৰিছোঁ ৰেচিপিটো চাই আপোনালোকে ভাল পাব আৰু এনেকৈও ট্ৰাই কৰিবচোন এবাৰ তেতেলী দি আশা কৰিছোঁ আপোনালোক সকলোৰে মোৰ আজিৰ ভিডিঅ'টো চাই ভাল লাগিলে আৰু যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু তলত কমেণ্ট কৰি জনাব মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল আৰু যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে সহজতে লাভ কৰে আৰু তেনেহ'লে আজিলৈ আহোঁ ধন্যবাদ